এই পগলা আছি কে কাটা বাড়িছে বা এই নালকে যা পানি নালকে যা 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 ফুট সালা কুট্টা চাওচোন গাইছ ইটো মানে কেনেকৈ লৰি থাকে চাওচোন গাইছ মানে টাইম মানে ট্ৰেইনত আহিব নোৱাৰিয়ে গাইছ মানে কি ক'ব আৰু এইটো টয়লেট নহয় টয়লেটৰ তো হে গাইছ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আৰু আজি হ'ল 24 তাৰিখ তো আজিৰ পৰা আমাৰ যাত্ৰা আৰম্ভ আৰু ইফালে চাওক কেইটা বাজে ৰ'ব গাইছ ৰ'ব ইফালে বাজিল 4:20 তো গাইছ আমাৰ ট্ৰেইন আছে 8টা বজাত তো এতিয়া বাজিল কি 4:20 তো ইয়াৰ পৰা মই আছোঁ বৰ্তমান বাইতা চাৰিআলিত তো ইয়াৰ পৰা মানে ডাইৰেক্ট ৰঙিয়াকালি যাব লাগে তো ব'ল গাইছ ব'ল যাই থাকোঁ আৰু চাৰিআলিৰ ভিডিঅ'বোৰ তো গাইছ ফাইনেলি গাড়ীত বহি ল'লোঁ আৰু এতিয়া যাব লাগে মানে ডাইৰেক্ট ৰঙিয়াক লাগি তো ব'লক গাইছ ব'ল জল্দি যাব লাগে আৰু গাইছ ইফালে আমি পাই গ'লোঁ মানে এইটো চাওক ৰঙিয়া ষ্টেচন তো বাবু আছে কেনে ভাল আৰু ইফালে আছে বাবু কেনে মন কৰিবনে কেইদিন 7 দিন না তো এইটো আমাৰ এই বাইদেউহঁতৰ বাবু তো গাইছ আমি মজাকৈ ইয়াতে ৰখি আছোঁ ট্ৰেইন আমাৰ ট্ৰেইন আছে এতিয়া বাজিল 7:29 হ'ল আমাৰ ট্ৰেইন আছে 8:45 তো চাই থাক আৰু গাইছ চাই থাক আৰু গাইছ এটা বস্তু চাবি তহঁতে মানে কি কৰিবি আৰু গাইছ এই চাওচোন গাইছ মই উৰিষ্যাত যাব লৈছোঁ হাফ পেণ্ট মাৰি লৈছোঁ গাইছ আৰে ইয়াৰ এনেকুৱা পাগল থাকে নেকি বাৰু গাইছ ঠিক গাইছ চিম্পঞ্জি গাইছ আৰু এই পগলা আছি কে কাটা বাঢ়িছে বা একো শুনা নালাগে এনেকৈ বকে নে গাইছ গাইছ চাও গাইছ এখানে হ'ল মানে ৰঙিয়া ষ্টেচন তো চাব পাৰে বহুত ডাঙৰ হয় ষ্টেচনখন ভাল লাগিছে গাইছ ভাল লাগিছে আৰু ভাল লাগি আছে বাকী হ'ব দে তো গাইছ বৰ্তমান আমি এনেকৈ ট্ৰেইনখন ৰখি আছোঁ তো ট্ৰেইনখন অলপমান লেট হৈছে তো 9টামান 9:30 বজাত আমাৰ ট্ৰেইনখন আহি যাব মজাকৈ আৰু গাইছ এতিয়া বাজিল বৰ্তমান 9:19 কিন্তু ট্ৰেইনখন আহি পোৱা নাই লেট হৈ গ'ল তো গাইছ এনেকৈ ৰখি আছে তো চাব পাৰে আৰু বহুত অপেক্ষাৰ মূৰত ফাইনেলি আহি পালে ট্ৰেইনখন তো চাওক মানুহৰ হেঁচা ঠেলা যাবি দেই চবেই যাবি বা হেঁচা ঠেলা কৰিব লাগে নেকি চবেই যাব পাব তো অ'কে গাইছ তো মজা কৰি ইয়াতে বহি ল'ব চাব পাৰে তো মানে চিট মানে খেলি মেলি তো আপোনালোকক কৈ আছোঁ সকলোবোৰ কথা তো এতিয়া বাজিল চাব পাৰে তো ইনাম আটাবাৰী ব্লগ নবনাওঁ গাইছ 11টা বাজিল তো বহুত ৰাতি হ'লে চবে সোমাইছে প্ৰায় অলপমান দেৰি কৰি গাইছ আপোনালোকক মজাকৈ মানে চিটৰ কি প্ৰব্লেম হৈছে আপোনালোকক ক'বলৈ চেষ্টা কৰিম গাইছ ফাইনেলি পালোঁ বৰপেটা এতিয়া বাজিল 11:25 তো 11:25 বৰপেটা পালোঁ তো মানে অলপ টোপনি লাগিছে আৰু গাইছ মানে গাইছ এই নালকে যা পানী নালকে যা 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 ফুট চালা কুট্টা তো গাইছ মানে কথাটো কি জানে গাইছ মানে মোৰ চিট আছিল সিফালে সেইটো ডাব্বাত তো মানে কি হৈছে তাতে মানে যোনে যেনেকৈ পায় সেনেকৈ বহিছে তো খেলি মেলি হৈছে তো ওপৰত এটা মানে শুই আছে তো তাক মাতা নাই মানে মোৰ চিট আছিল মানে মোৰ মানে ওপৰত তো গাইছ ট্ৰেইনৰ হাল্লা গাইছ একো শুনা নাপায় গাইছ কি হ'ব আৰু স্মৃতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰ কাষলৈ আহা এতিয়া বাজিল প্ৰায় 12টা বাজে আৰু এতিয়া মানে ঘৰৰ পৰা আনিছিলোঁ এই ৰুটি আৰু এনে খাই দিওঁ গাইছ বহুত ভোক লাগছি তো খাই লৈ লগ পাই আছোঁ তো গাইছ এতিয়া বাজিল 12:12 তো গাইছ টয়লেটটো চাব নাই গাইছ অৱস্থা নাই গাইছ টয়লেটটো হ'ল মানে ট্ৰেইনৰ টয়লেট ক'বলৈ মানে বহুত বেয়া লাগে গাইছ কি কৰিবি গাইছ উপায় নাই আৰু এই গাইছ দে সেনেকৈ যাব লাগিব আৰু ভগৱানৰ ওচৰত যাব আছোঁ গাইছ এনেকৈ যাব লাগিব তো গাইছ এতিয়া পালোঁ নিউ বঙাইগাঁও আৰু এতিয়া গাইছ ভিডিঅ' চিডিঅ' একদম নবনাওঁ তো কালি ৰাতিপুৱা লগ পাম কালি ৰাতিপুৱা যাই বিহাৰ পাম আমি তো একেবাৰে কালি ৰাতিপুৱা আপোনালোকক মানে ব্লগ আজি পাম বিহাৰ 1টা কিবা বজাত পাম বিহাৰ তো গাইছ কালি একদম ডাইৰেক্ট লাগাল পাই আছোঁ আজি অলপ মানে ভাগৰ লাগিছে গাইছ অলপ টোপনি মাৰোঁ দে গাইছ দে The next day. তো গাইছ গুড মৰ্ণিং গাইছ তো আজি হ'ল নেক্সট ডে আৰু এতিয়া বাজিল 8:07 তো
কি পালোঁ নাজানো গাইছ মই মোবাইলত চাওঁ থাকে মালদা অল্ড মালদা কিবা এনেকুৱা ষ্টেচন নে কি গাইছ নে চাওঁচোন গাইছ ইটো মানে কেনেকৈ লৰি থাকে চাওঁচোন গাইছ মানে একদম গাইছ অৱস্থা বেয়া কেনেকৈ লৰি থাকে দেখোন আৰু গাইছ ট্ৰেইনখন চলি থকাৰ মাজত মানে ভিডিঅ' চিডিঅ' বনাব নোৱাৰি আৱাজ চাৱাজ শুনা নাপায় গাইছ তো সেইকাৰণে অলপ ৰখাৰ লগে লগে অলপ ভিডিঅ' চিডিঅ' বনাইছোঁ বাকী গাইছ মানে কি জানানে ইয়াৰ মানুহ প্ৰায় ভাবিছে যে মই পাগল নেকি এনেকৈ ভিডিঅ' বনাইছোঁ কিন্তু গাইছ মই গাইছ অসমৰ 2 নম্বৰ কুৰ্তা কাৰণ 1 নম্বৰত আছে নিকু পেটাৰ ছেকেণ্ডতে মই গাইছ অলপ লাহে লাহে কৈছোঁ কাৰণ অলপ লাজ লাগে না গাইছ দে অলপ পিছত আকৌ লগ পাই আছোঁ এতিয়া ধুনীয়া দৃশ্য চাই লওঁ গাইছ চাওঁ গাইছ ফাইনেলি 1 ৰাতি কটালোঁ ট্ৰেইনত আৰু কটাবই আছে আৰু বহুত টাইম কটাব আছে গাইছ আৰু আজি ৰাতিটো মানে কি আজি দিনটোতো কটাব লাগিব আৰু ৰাতি 3টাত আমি পাই যাম আৰু খুব গাইছ কৃষ্ণ জয় জগন্নাথ আৰু গাইছ বৰ্তমান যাই আছোঁ কি পাইছোঁ আকৌ ক'ব নোৱাৰোঁ আৰু গাইছ পৰা গা ধুইছে এই কুৰ্তাত মোৰ চালা আৰু গাইছ বিশ্বাস কৰে যদি মোৰ কালি একদম টোপনি আনাই গাইছ কম গাইছ মানে টোপনি আনাই 1 ঘণ্টামান টোপনি হৈছে আৰু টোপনি আনাই সেনেকৈ আছোঁ আৰু এই বঢ়িয়া আৰু গাইছ এটা চলি কি কৈছে জানা ভিডিঅ' বনাওঁ এই গাইছ ভিডিঅ'টো বনাবই লাগবই না কুৰ্তা সোমাই চিম্পল আৰু গাইছ প্ৰথমবাৰ অসমৰ বাহিৰত আছোঁ কিটা মজা ফিলিং আহি আছে গাইছ ক'ব নোৱাৰি আৰু গাইছ মানে ফাৰ্ষ্ট টাইম অসমৰ বাহিৰত ছাপৰ্ট কৰি যাবি গাইছ এনেকৈ ছাপৰ্ট কৰি যাবি আৰু চবেই এনেকৈ মোক চাই আছে ভিডিঅ' বনাওঁ আৰু গাইছ ছাবস্ক্ৰাইব কৰি দিবি গাইছ ছাপৰ্ট কৰি যাবি ভিডিঅ' বনাই যাম গাইছ সদায় আপোনালোকৰ মাজলৈ দে গাইছ দে অলপ টোপনিও লাগছে টোপনি মাৰা নাই না ৰাতি অলপ টোপনি মাৰোঁ বৰ্তমান গাইছ মই বাথৰুমত আছোঁ কাৰণটো এইটোৱে যে হিজে মহা আহি থাকে আৰু পইচা খুজি থাকে 50 টকামান দিলোৱে গাইছ সেইকাৰণে বাথৰুমত আছোঁ ৰ গাইছ কি কবি আৰু গাইছ তো এই গাইছ মানে টেনশ্যন হয় বুলি ভয় লাগে গাইছ তো এই গাইছ মানে অৱস্থা একদম বেয়া মানে ঘুমাম বুলি ভাবিছিলোঁ নাই গাইছ মানে কি ক'ম আৰু গাইছ এই আৰু ইতেন বাজিল 1:11 মই ভাবিছিলোঁ 2 ঘণ্টা কিন্তু গাইছ 2 ঘণ্টাকৈ ঘুমাবই নোৱাৰিলোঁ আৰু চাওক গাইছ মজা দৃশ্য চাই কিনে উপভোগ কৰক গাইছ ভিডিঅ'টো এটা বস্তু চোন এৰে ঘৰ মজাচোন কেনে থেপা থেপি আৰু ঘৰ মজা ডিজাইনটো চোন অসমে ভাল আমাৰ অসমে ভাল জয় অসম তোমাৰ সমান হ'ব তুমি জানো বুজানে অবুজন হিয়াতে তোমাৰ কাহিনী ইমান টাইম মানে ট্ৰেইনত আহিব নোৱাৰিয়ে গাইছ মানে কি ক'ব আৰু এইটো টয়লেট নহয় টয়লেটৰ ইপিনে আমাৰ চিটটো আছে একদম গাইছ বাছ ইমানো বাছ নাপায় হ'লেও অলপ বাছ চাই থাকে অশান্তি লাগে আৰু গাইছ অলপমান কি কৰবি আৰু গাইছ বিশ্বাস কৰা যদি মোৰ একদম অশান্তি লাগছে একদম মানে অশান্তি লাগছে গাইছ ইমান আৱাজ গাইছ ৰাতিটো ঘুণ্টি মাৰিব নাই এতিয়ানো ঘুণ্টি মাৰিব নাই কিয়ে গাইছ মানে গাইছ বাপৰে বাপ অৱস্থা বেয়া গৈছে গাইছ একদম মোৰ যেন চৰ্দি ভাৱ হৈ আছে মানে মানে গাইছ
এতিয়া বাজিল কেইটা বাজিল জানছিনে গাইছ 18টা 17 মানে হ'ল বোধহয় 6টা 17 তো গাইছ বৰ্তমান 6টা 17 হ'ল আৰু মই আছোঁ বৰ্তমান টয়লেটত মানে এনেকুৱা আৱাজ গাইছ মানে ভিডিঅ'টো মানে বনবাই নোৱাৰি গাইছ সেইকাৰণে মই মাজে মাজে বনাই আছোঁ তো ভিডিঅ'টো অলপ লম্বা হ'ব তো আপোনালোকে মানে এনজয় কৰিব আৰু ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো বহুত বেছি মানে মই যিখিনি টাৰ্গেট দিছোঁ নেক্সট আগৰ ব্লগত সেইখিনি জানে আপোনালোকে মানে কমপ্লিট কৰি দিয়ে আৰু গাইছ ব'লকচোন মানে অলপ বাহিৰত যাওঁ এই গাইছ চেছ আৰু আমি প্ৰায় 3টামান বজাত যাওঁ এতিয়া বাজিলে চাচোন গাইছ 8টা 9টা বাজে তো আমি মানে ফুৰিব আহিছোঁ ডাব্বাই তো দুটামান ডাব্বা মানে ফুৰি আহিলোঁ আৰু এবাৰ দুজনত যাই আছোঁ মানে ডাব্বাই তোৰ মাই গাইছ চাচোন এনেকৈ লৈ থাকে চব মাৰ ঘুমাইছে গাইছ পগলা বুলি ক'ব মই ব্লগ বনাই আছোঁ ইয়াতে ফাইনেলি গাইজ 2 দিন মানে ট্ৰেইনত এনেকুৱা আহি ফাইনেলি পুৰী পাম আৰু এইটো ষ্টেচন আছে নেক্সট ষ্টেচনত পুৰী নামি তো গাইজ আজি এনেকুৱা টোপনি আহিছে গাইজ কৈছোঁ নাই আৰু মানে মজা এটা টোপনি আহি গৈছে কাৰণ কালিও টোপনি মাৰা নাই আজি মজা এটা টোপনি আহি গৈছে একদম বেয়া মানে উজান হৈছিলে আৰু এতিয়া পাতলা হৈ গৈছে আৰু টোপনি আহিছে আৰু এতিয়া চাহ পাৰে এতিয়া ৰখি আছে পুৰী পামেই আৰু আধা ঘণ্টাৰ পিছত আমি পুৰী পাই যাম মজাকৈ তো দুখে চব তেওঁলোকে চাই যাব খালি আৰু মোৰ মানে গাইছ টান চৰ্দি লাগছে গাইছ টান চৰ্দি লাগে কিন্তু পানীটো অলপ চেঞ্জ হৈ গ'ল নে পুৰা চৰ্দি লাগিছে আৰু গাইছ এৰি নাযাবি দেই তই কিন্তু তো গাইজ ফাইনেলি পাই গ'লোঁ এই পুৰী ষ্টেচন তো চাব পাৰে এখনে হ'ল পুৰী ষ্টেচন সপোনতো পৃথকতো তুমি জানা হেজাৰৰে তো গাইছ বহুত কষ্ট হ'ল গাইছ আৰু বাজিছে এতিয়া কেইটা জানেনে তো এতিয়া বাজিছে মানে 4টা 5টামান বাজিছে চাগে তো গাইছ পৰে হ'ল তো গাইছ আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাইক শ্বেয়াৰ কৰি নকৰিবা আৰু যোনসকল নতুনকৈ থাকে ছাবস্ক্ৰাইবটো কৰিবা আৰু এইটোৱে হৈছে ৰুম তো চাব পাৰে ভাল ৰুমটো বেয়া বুলি নকওঁ ঠিকে আছে বিন্দাছ তো নেক্সট ব্লগ দোকানলৈ ভাল সুবিধা নিজৰ আপোনাৰ বিচাৰে তাৰ বেলেগ নিউজ তো দে গাইছ দে বাই আৰু ছাবস্ক্ৰাইবটো কৰি দিবি গাইছ ছাবস্ক্ৰাইবটো কৰিবি দেই গাইছ অলপ গা চা ধুলোঁ ফ্ৰেছ হ'লোঁ তো কালি আকৌ ব্লগ আহিব গাইছ দে বাই